গাইজ গুড মৰ্নিং। আজি হৈছে মহাশিৱৰাত্ৰি আৰু এতিয়া মই আছোঁ পাঠশালা টাউনত। আৰু পাঠশালা টাউনৰ পৰা অলপমান আগত গ'লে যদি আপুনি ষ্টেচনৰ এইটো ৰাস্তাৰে যায় তেতিয়াহ'লে ইফালে ডুবি মন্দিৰ আছে, ডুবি পৰিহৰেশ্বৰ দেৱালয়। আৰু ডুবি যিটো শিৱ মন্দিৰটো বহুত বেছি ধুনীয়া আৰু বহুত পুৰণি মন্দিৰ এইটো। গতিকে আজি ডুবি মন্দিৰত যাওঁ, এবাৰ সেৱা কৰোঁ আৰু ডুবি মন্দিৰত কেনেকুৱা মানুহৰ ভিৰ আছে অলপমান চাওঁ, মানুহৰ ভক্তৰ কিমানখিনি আগমন হৈছে আৰু তাৰ এটা পৰিৱেশ কেনেকুৱা এটা পৰিৱেশ আপোনালোকক আজি দেখাবৰ কাৰণে অলপ চেষ্টা কৰোঁ। গতিকে বলক পোনে পোনে আপোনালোকক ডুবি মন্দিৰত লগ পাম। তো গাইজ ডুবি আহি পালোঁ আৰু এইফালে ডুবিৰ চকটো আছিলে আৰু এইটো চাইডেদি ইয়াতে এইখন গেটখন আছে, বাহিৰৰ ৰাস্তাৰ গেটখন। গতিকে এতিয়া গেটৰ ভিতৰেৰে সোমাই যাওঁ আৰু ভিতৰৰ মন্দিৰলৈকে গৈ থাকোঁ। গতিকে বলক মন্দিৰত সোমাই যাওঁ। তো গাইজ এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাম। এইখন হৈছে মেইন গেটখন আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাই গৈ আছোঁ। ভিতৰত নাগৰান নাম চলি আছে, মই সেইকাৰণে বেছি কৈ থাকিব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব পাৰে। গতিকে পৰিৱেশটো মই অলপমান আগত আপোনালোকক দেখাই লওঁ ভালকৈ। जटाटवी गलज्जलप्रवाह पावितस्थले गलेवलम्ब्य लम्बिताम्बुजङ्ग तुङ्गमालिकां डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवं 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 शिवं। গাইজ মই মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ। ভিতৰৰ ইফালে তলত সোমাই যায় মন্দিৰটো, কিন্তু মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নাই, সেইকাৰণে মই আপোনালোকক ভিতৰৰ শ্বটখিনি দেখাব নোৱাৰিলোঁ। কিন্তু অলপমান বাহিৰৰ পৰিৱেশখিনি এতিয়া আপোনালোকক মই দেখাম। বাহিৰত বহুত বেছি হাল্লা, কিন্তু তাৰ মাজতো মই আপোনালোকক যিমানখিনি দেখাব চেষ্টা কৰিম। এইফালে ভিতৰত মানে তলৰ পিনে আছে মন্দিৰটো, তলত সোমাই যাব লাগে। সেইকাৰণে নামেই ডুবিয়াৰ কাৰণ ইয়াতে বাৰিষা দিনত মন্দিৰটো মানে মূল মূৰ্তিটো ডুবি থাকে। গতিকে এতিয়া অলপমান বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাম। সেইটো চাইডত গৈ পেলাই বাহিৰৰ পৰা চাই লওঁ। निरुद्ध दुर्धरापदि क्वचित् दिगम्बरे मनो विनोदमे तु वस्तुनि जटाभुजङ्ग पिङ्गलस्फुरत्फणामणिप्रभा कदम्ब कुङ्कुमद्रवगलिप्त दिव्यधूमुखे मदान्ध सिन्धुरस्फुरत्वगुत्तरीय मेदुरे मनो विनोदमद्भुतं बिभर्त भूतभर्तरी। ইয়াতে যিমানখিনি ভক্ত আহিছে প্ৰত্যেকজন ভক্তকে এনেকুৱাকৈ পায়সৰ ভোগ দিছে। सदाशिवं भजाम्यहं सदाशिवं भजाम्यहं ॐ नमः शिवाय। सहस्रलोचन प्रभुत्त शेषलेख शेखर प्रसून धूलिरोरणि विधूसराङ्घ्रिपीठभू भुजङ्गराजमालया निबद्ध जाट जूटक श्रिये चिराय जायतां चकोरबन्धुशेखर। তো ইয়াতে বেজবৰুৱা আৰু মই আহিছিলোঁ, বহুত বেছি হাল্লা হৈছে কাৰণে ইমান বেছি আজি আপোনালোকক ক'ব পৰা নাই। গতিকে বেজবৰুৱা কেনেকুৱা লাগিছে আমাৰ শুনি চাওক। বহুত বেছি ভাল লাগিছে ইয়াত আহি, পৰিৱেশটোতো খুবেই বেছি ধুনীয়া। এইটো ইতিহাস প্ৰসিদ্ধ মন্দিৰ, ইয়াত দেৱৰক্ষী নৃত্য আগতে চলিছিল, মানে এইটো ইতিহাসত আছে আৰু এতিয়াও চাগে চলে। বহুত বেছি ধুনীয়া আৰু ইয়াত এই আগৰ পৰা যিবিলাক প্ৰচলিত দেৱী দেৱতাৰ বিগ্ৰহবিলাক আছে, সৰু সৰু বিগ্ৰহবিলাক, আৰু তামোল ফলিও এখন আছে যিটো কিতাপে পত্ৰই পোৱা যায়, ইণ্টাৰনেটতো পোৱা যাব, উপলব্ধ এইটো। আহি ভালে লাগিছে ইয়াত, আৰু এই মাতটো অকণমান আমাক ডিষ্টাৰ্ব কৰি আছে ভইচৰ ক্ষেত্ৰত, এনে বেছি ভাল লাগিছে। আহিব আপোনালোকে, আহি ভাল পাব নিশ্চয়। তো এনেকুৱা ভিডিঅ' আৰু দেখাই থাকিম। বাকী আপোনালোকে যিমানখিনি এতিয়ালৈকে মই পাৰিলোঁ দেখালোঁ। মই বেছি কথা ক'ব পাৰোঁ নাই কাৰণ বহুত বেছি হাল্লা হৈ আছে ইয়াতে। সেইকাৰণে আপোনালোকক চিনেমেটিক শ্বটবিলাকতে দেখালোঁ আৰু যিখিনি পাৰি মই ভইচ অভাৰ কৰি পেলাই আপোনালোকক শুনালোঁ। গতিকে আজিৰ ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব। যদি ইয়াৰে ওচৰৰ পাজৰ হয় বা অসমৰ ৰাইজক দেখাব আপোনালোকে শ্বেয়াৰ কৰি পেলাই। গতিকে আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈকে সামৰিছোঁ, বাই। विकण्ठकन्दलि रुचिप्रबद्धकन्धरं स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे।